দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে অসম আৰক্ষীয়ে হেণ্ডকাফ লগাই শংকৰজ্যোতিক ঘূৰাই লৈ ফুৰাইছে আৰক্ষীয়ে শংকৰজ্যোতিৰ দৰে প্ৰাক্তন ছাত্ৰ নেতাৰ সৈতে এনে ব্যৱহাৰ কিয় এনেধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰণ উচ্চতম ন্যায়ালয়ৰ কিছু নিৰ্দেশনা আছে হেণ্ডকাফ লগোৱাৰ ক্ষেত্ৰত আচলতে দাগী অপৰাধীৰ দৰে যি ব্যৱহাৰ কৰা হৈছে শংকৰজ্যোতি বৰুৱাক ইয়াকে লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে স্পষ্ট কিছু নীতি নিৰ্দেশনা আছে হেণ্ডকাফ লগোৱাৰ ক্ষেত্ৰত কিন্তু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আছুৰ সাধাৰণ সম্পাদক গৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ হাতত এনেদৰে হেণ্ডকাফ লগাই ঘূৰাই ফুৰাই থকা হৈছে শংকৰজ্যোতিৰ লগত যোৱা যুৱকৰ দলে চলাইছিল আক্ৰমণ পেট্ৰল পাম্পৰ কৰ্তৃপক্ষক ৰক্ষণাবেক্ষণ দিছে নেকি আৰক্ষী এনেধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰণ আমাৰ যি সাংবাদিক আছিল আমাৰ সাংবাদিক পবিত্ৰ বৰঠাকুৰ ইতিমধ্যে যেহেতু জনাইছে আচলতে এই সমগ্ৰ ঘটনা এতিয়া ষড়যন্ত্ৰৰ মাজত সোমাই পৰিছে তৃতীয় পক্ষৰ হেঁচাত আচলতে শংকৰক এই ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে কোনো তৃতীয় শক্তি জড়িত আছে নেকি এই ঘটনাত এনেধৰণৰ এতিয়া প্ৰশ্ন সকলোৱে উত্থাপন কৰিছে হাজাৰ কোটি টকা লুট কৰা সকলক হেণ্ডকাফ নলগাই জাতীয়তাবাদীৰ উদ্বুদ্ধ যুৱকক এই আচৰণ কৰা হৈছে বুলি জনোৱা হৈছে আমি জনাই গৈছো যেহেতু পেট্ৰল পাম্পত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ নহয় ফেচবুক লাইভৰ জৰিয়তে যেহেতু তেওঁ কিছু মন্তব্য কৰিছিল সেই মন্তব্যৰ পিছতে শংকৰজ্যোতি বৰুৱাক যেহেতু গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোৰ আমি দৃশ্য দেখুৱাইছো এনেদৰে হাতত হেণ্ডকাফ লগাই শংকৰজ্যোতিক লৈ যোৱা হৈছে আৰু ইয়াৰ পিছতে এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা একমাত্ৰ উলংঘা হৈছে দেখিবলৈ পোৱা গৈছে দাগী অপৰাধীৰ দৰে শংকৰজ্যোতিক কেনেদৰে লৈ যোৱা হৈছে আমি সবিশেষ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো আমাৰ সাংবাদিক পবিত্ৰ বৰঠাকুৰৰ সৈতে পবিত্ৰ বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছো আমি দেখিবলৈ পাইছো শংকৰজ্যোতিক দাগী অপৰাধীৰ দৰে এনেদৰে হেণ্ডকাফ লগাই লৈ যোৱা হৈছে আজিৰ দিনটোৰ শেহতীয়া নতুন তথ্যখিনি আমি জানিম হয় বনস্মী এটা কথা ক'ব লাগিব আপুনি যেটো কথা কৈ আছে যে দাগী অপৰাধীৰ নিচিনাকৈ শংকৰজ্যোতি বৰুৱা প্ৰাক্তন সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁক এজন দাগী অপৰাধীৰ নিচিনাকৈ হাতত হেণ্ডকাফ লগাই পেলাই তেওঁক আদালতলৈ অনা হৈছে সদৰ থানাৰ পৰা ডিব্ৰুগড় সদৰ থানাৰ পৰা আদালতলৈ তেওঁক হেণ্ডকাফ লগাই অনা হৈছে ই এটা মানে এক চাঞ্চল্য এক পৰিৱেশ বেয়া হেৰি তেওঁ বাৰ্তা প্ৰেৰণ কৰিছে গতিকে আৰক্ষীয়ে কি ধৰণে কেনেধৰণে হেণ্ডকাফ লগাইছে সেই কথা জানিব পৰা হোৱা নাই কিন্তু এটা কথা পূৰ্বতে আমি বহু দেখিছোঁ অসমত হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে হাজাৰ কোটি টকাৰ কেলেংকাৰী চুমি বিশাল বা তাৰ্কিক এইসকলক কিন্তু সেই সময়ত কিন্তু হাতত হেণ্ডকাফ লগোৱা নাছিলে বা আদালতলৈ আনোতে তেওঁলোকক মুক্ত দুখন হাত তেওঁলোকৰ মুক্ত আছিলে গতিকে আজিৰ তাৰিখত যিটো আমি দেখিবলৈ পাইছোঁ শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিন্তু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক এজন সমাজ সচেতন যুৱক আৰু এগৰাকী এতিয়াও জনপ্ৰিয়তা হেৰাই যোৱা নাই শংকৰজ্যোতি বৰুৱা তেনেকুৱা এজন যুৱকক সম্ভাৱনাময় যুৱক আমি আগতেও কৈছোঁ যে এজন সম্ভাৱনাময় যুৱক সমাজ জীৱনত তেওঁক যথেষ্ট অৰিহণা আছে তাৰ পিছতো তেওঁক এনেধৰণে দাগী অপৰাধীৰ নিচিনাকৈ এটা পেট্ৰল পাম্পৰ কেইগৰাকীমান কৰ্মচাৰীয়ে বা মালিক পক্ষই তেওঁলোকে গোচৰ তৰাত বা থানাত তেওঁলোকে এজাহাৰ দাখিল কৰাৰ পিছত তেনেধৰণে তেওঁক কালি মাতি নি দেওবাৰ সন্ধিয়া মাতি নি পেলাই ডিব্ৰুগড় সদৰলৈ লৈ অহা হৈছে আৰু সদৰৰ পৰা আজি যেনেধৰণে তেওঁক আদালতলৈ অনা হৈছে ই এটা চিন্তনীয় বিষয় হৈ পৰিছে আচলতে শংকৰজ্যোতি বৰুৱাই ক'ৰবাত হত্যা বা তেনেকুৱা ধৰণৰ ঘটনা কাৰোবাক হত্যা কৰি আহিছে নেকি বা কাৰোবাক মাৰ্ডাৰ তেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ তেওঁ অপৰাধজনিত একদম অক্ষমনীয় অপৰাধ কৰিছে নেকি সেই বিষয়টোও এটা চিন্তনীয় বিষয় হৈ পৰিছে গতিকে এটা কথা ক'ব লাগিব যে ইতিমধ্যেই এতিয়াও আদালততে আছে CGM কোৰ্টতে মহামান্য CGM কোৰ্টৰ তেখেতক ৰখা হৈছে আৰু 3:30 বজাত তেওঁ হিয়াৰিং হোৱাৰ কথা আছিলে কিন্তু এতিয়ালৈকে 4 বাজি প্ৰায় 10 মিনিট যাব হ'ল এতিয়ালৈকে কিন্তু কোনো তেওঁলোকে হিয়াৰিঙৰ বা তেনেকৈ কি হ'ব শংকৰজ্যোতি বৰুৱা যে মানে ৰঙাঘৰলৈ যাব নেকি বা শংকৰজ্যোতি বৰুৱাক মুক্ত কৰিব নেকি এনেকুৱা ধৰণৰ কথা আহি পৰিছে আৰু এটা কথা ক'ব লাগিব যে আৰক্ষীয়ে দুলীয়াজান আৰক্ষীয়ে যিজন আই অ' লক্ষেশ্বৰ গগৈ তেওঁ আই অ' হিচাপে ইয়াতে আমি দেখিবলৈ পাইছোঁ
পাইছোঁ তেখেতে আদালততে তেওঁ সাক্ষ্যদান কৰিছে কিন্তু কথা হ'ল কি আৰক্ষীয়ে 3 দিনৰ ৰিমাণ্ডাৰ তেওঁলোকে বিচাৰিছে জিম্মাত বিচাৰিছে কিন্তু 3 দিনৰ জিম্মাত এতিয়া মহামান্য আদালতে দিবনে নিদিয়ে সেই কথা আমি নাজানো কিন্তু এতিয়া পৰৱৰ্তী কথা হিয়াৰিঙতহে এই বিষয়টো ওলাব কিন্তু এতিয়া আমি এটা ভাল লক্ষণ দেখিবলৈ পাইছোঁ এটা ভাল কথা দেখিবলৈ পাইছোঁ তেওঁক CGM কোৰ্টৰ পৰা তেওঁক খাবলৈ নিয়া হৈছে তেওঁক আহাৰ গ্ৰহণ কৰিবৰ কাৰণে দিয়া হৈছিলে তেতিয়া কিন্তু আমি তেওঁৰ হাতত হেণ্ডকাপডাল দেখা নাই এই কথা মই DY দৰ্শকসকলক পোনপ্ৰথমবাৰৰ বাবে জনাব বিচাৰিছোঁ যে আমি এতিয়া দেখা মাত্ৰ যিটো দেখিছোঁ আমাৰ প্ৰত্যক্ষ কৰিছোঁ সেই হিচাপে আমি এতিয়া কিন্তু তেওঁক হেণ্ডকাপডাল আঁতৰাই দিয়া হৈছে CGM কোৰ্টলৈ নিয়াৰ সময়ত পবিত্ৰ যেহেতু আমি ইতিমধ্যে জনাইছো এটা পেট্ৰল ডিপুত যেহেতু আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছিল প্ৰথম অৱস্থাত তেওঁৰ বিৰুদ্ধে যেহেতু এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে যিসকল লোক তাত আচলতে আক্ৰমণ কৰিছিল পেট্ৰল ডিপুটো সেই সকল লোকক এতিয়ালৈকে আটক কৰিবলৈ আৰক্ষী সক্ষম হৈছে নে নাই হয় এটা কথা শনিবাৰৰ যি সন্ধিয়া এই ঘটনাটো হৈছিলে BN সিং পেট্ৰল পাম্প দুলিয়াজানৰ মাজমজিয়াত থকা এটা পুৰণি পেট্ৰল পাম্প আৰু সেই পেট্ৰল পাম্পটোত গৈ পেলাই শংকৰজ্যোতিৰ লগত তেওঁৰ সহযোগী কেইজনমানে কিছু বাক বিতণ্ডাত লিপ্ত হৈছে কিছু হতাহতিত লিপ্ত হৈছিলে কিন্তু তেওঁলোকক এতিয়ালৈকে তেওঁলোকৰ সেই আইনৰ আওতালৈ অনা নাই কিন্তু কেৱল শংকৰজ্যোতি বৰুৱাক কালি দেওবাৰৰ সন্ধিয়া যেতিয়া দুলিয়াজান থানালৈ তেওঁক মাতি নিয়া হ'ল মাতি নিয়াৰ পিছতে তেওঁক সাক্ষ্য তেওঁৰ পৰা কিছু মন্তব্য লোৱাৰ যি কৌশলগতভাৱে তেওঁক লৈ যোৱা হ'ল কৌশলগতভাৱে লৈ যোৱাৰ পিছত তেওঁক আটক কৰা হ'ল আৰু আটক কৰি পেলাই নিশা প্ৰায় 11:30 বজাত তেওঁক ডিব্ৰুগড়লৈ লৈ অহা হ'ল ডিব্ৰুগড় সদৰত ৰখা হ'ল গোটেই নিশা 1 বজাত আজি দিনৰ 1 বজাতহে তেওঁক আজি আদালতলৈ অনা হৈছে আৰু আদালতলৈ আনোতে আমাৰ দৰ্শকসকলে দেখিবলৈ পাইছে যে আদালতলৈ আনোতে এজন দাগী অপৰাধীৰ নিচিনাকৈ তেওঁক হাতত হেণ্ডকাপ লগাই লৈ অহা হৈছিলে কিন্তু এটা কথা তাৎপৰ্যপূৰ্ণ কথা যে যিসকল তেওঁৰ লগত গৈছিলে সেইসকলক কিন্তু আৰক্ষীয়ে বিচাৰি ফুৰা বুলি গম পাইছোঁ বা তেওঁলোকক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰি আছে বুলি গম পাইছোঁ কিন্তু এতিয়ালৈকে এজনকো কৰায়ত্ব কৰা নাই যিকেইজনৰ নাম উল্লেখ হৈছে তাত যিকেইজনৰ নাম এজাহাৰত উল্লেখ হৈছে সেইসকলক কিন্তু এতিয়ালৈকে কৰায়ত্ব কেৱল মাত্ৰ শংকৰজ্যোতি বৰুৱা যেতিয়া আৰক্ষী থানাত উপস্থিত হোৱাৰ পিছত তেওঁক আটক কৰা হ'ল আৰু আটক কৰি আজি আদালতত হাজিৰ কৰা হৈছে আৰু আৰক্ষীয়ে এতিয়া 3 দিনৰ জিম্মাত বিচাৰিছে গতিকে গোটেই কথাটো এক গভীৰ ৰহস্যলৈ সোমাই পৰিছে আচলতে শংকৰজ্যোতি বৰুৱা প্ৰকৃততে দাগী অপৰাধী নেকি অসমৰ এজন অক্ষমনীয় কিবা অপৰাধ কৰিছে নেকি যিটো অপৰাধত তেওঁক আজি এনেধৰণে তেওঁক আদালতলৈ লৈ হৈছে বা এনেধৰণে তেওঁক হেণ্ডকাপ লগাই লৈ অহা হৈছে এই কথাবিলাকে আচলতে সকলোৰে মনত এক উদ্বেগৰ ভাৱ জাগিছে আচলতে শংকৰজ্যোতি বৰুৱা প্ৰকৃততে দোষী নে নিদোষী তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে এটাই কথা ক'ব লাগিব যে সাম্প্ৰদায়িক সংঘৰ্ষ সাম্প্ৰদায়িক উচতনি বা আৰক্ষীক বাধা প্ৰদান কৰা এনেকুৱা ধৰণৰ কেইটামান 3টা তেওঁক গোচৰত তেওঁক আচলতে এতিয়াও আদালতত বিচাৰাধীন হৈ আছে গোটেই বস্তুটো আৰু বিচাৰাধীন আৰু মহামান্য আদালতে কেতিয়া সেই সম্পৰ্কে কি ভাল খবৰ দিয়ে বা ভাল কিবা ক'ব নেকি ভাল কিবা তেওঁৰ পক্ষে হ'ব নেকি বা তেওঁ দোষী নে নিদোষী এই কথা কিছু সময়ৰ পিছতহে জলজট পলপট হ'ব পবিত্ৰ যেহেতু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আছুৰ কোনোবা সতীৰ্থ সেই স্থানত আছে নেকি আপুনি যিহেতু পুৱাৰে পৰা সেই স্থানত আছে কাৰোবাক প্ৰত্যক্ষ কৰিছে নেকি আছুৰ পুৰণি সতীৰ্থই হওক বা আছুৰ কোনো নেতাক এটা ভাল কথা আপুনি উল্লেখ কৰিছে যে আছুৰ কোনোবা সদস্য বা আছুৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহ কৰি থকা কোনো বিষয়ববীয়া আছে নেকি আপুনি যিটো প্ৰশ্ন কৰিছে 2-এজনক দেখা পাইছোঁ কিন্তু কথা হ'ল কি তেওঁৰ লগত সদ্য পদত্যাগী বা আছু এৰি পেলাই তেওঁৰ লগত থকা বা আছু এৰি থকা কেইজনমান কিছু সতীৰ্থ থকা আমি দেখিবলৈ পাইছোঁ তেওঁ আদালতত তেওঁৰ সহযোগিতা আগবঢ়াইছে বা তেওঁৰ ওচৰত আছে তেওঁৰ কাষত আছে কিন্তু আছুৰ শীৰ্ষ মহল বা আছুৰ কোনোবা বিষয়ববীয়া জিলাই হওক বা আঞ্চলিক পৰ্যায়ে হওক তেনেকুৱা ধৰণৰ বিষয়ববীয়া কিন্তু এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই বা এই সময়ত প্ৰকৃততে এই যুৱকজনক যিজন সম্ভাৱনাময় এজন যুৱক যি এক তেওঁ বলিষ্ঠ নেতৃত্ব দি আহিছে আছুৰ নিচিনা এটা জাতীয় সংগঠনক এটা অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠন সেই সংগঠনটোক নেতৃত্ব দি অহা এই যুৱকজনক যেতিয়া
সেই প্ৰাক্তন সাধাৰণ সম্পাদকজনক আদালতত হেণ্ডকাপ লগাই লৈ অহা হৈছে গতিকে তেখেতক যেনেধৰণে এই সময়ত লগ দিব লাগিছিলে সংগঠনটোৰ পৰা বা অন্যান্য পক্ষৰ পৰা এতিয়ালৈকে কিন্তু আমি দেখিবলৈ পোৱা নাই পবিত্ৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আপুনি শেহতীয়া আপডেটছখিনি আমাক জনোৱাৰ বাবে আমি ইতিমধ্যে যেহেতু জনাইছোঁ ইয়াৰ পূৰ্বেতো আচলতে বিতৰ্কত নাম সাঙুৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ সেয়া লাগিলে যিয়ে নহওক কিন্তু এজন দাগী অপৰাধীৰ দৰে যিদৰে তেওঁক আজি লৈ যোৱা হৈছে ইয়াকে লৈ এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কি তেওঁ অপৰাধ কৰিলে যাৰ বাবে তেওঁক হেণ্ডকাফ লগাই এনেদৰে ঘূৰাই ফুৰাই